আজি আপোনাৰ মাজত উপস্থিত আছে এজন জেনেৰেল কাষ্ট ষ্টুডেণ্ট। তেওঁক মাতি আছোঁ তেওঁ ষ্টুডিঅ'লৈ তেওঁ নাহে। তেওঁ কৈছে যে মই জেনেৰেল কাষ্টৰ মানুহ, গতিকে মোক চবতছে বেছি লাগিব, বেছি মাৰ্ক লাগিব, বেছি কথা ক'ব পাৰিব লাগিব, বেছি চবতে বেছি থাকিব লাগিব। গতিকে মই ষ্টুডিঅ'ত উপস্থিত নাথাকোঁ, কিন্তু তথাপিও মই আজি তেওঁক জেনেৰেল কাষ্টৰ যদিও তেওঁক আজি কম ক'লেও হ'ব বুলি ভাবি তেওঁক মই মাতি আনিছোঁ। গতিকে আহক তেওঁৰ সৈতে আলোচনা কৰোঁ, তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ জেনেৰেল কাষ্টৰ জহনীকান্ত জয়কান্ত, আপোনাৰ পৰিচয় চমুকৈ আগবঢ়াওকচোন আমাৰ সকলোকে। ষ্টুডিঅ'ত কথাবিলাক অলপ বেছিকৈ ক'ব লাগিব নেকি বাৰু? কিনো কথাবোৰ কয়, নালাগে আপুনি জোখৰ কথা ক'লেই হ'ব। মানে আমি জেনেৰেল কাষ্টৰ মানুহ যে চবতে বেছি লাগে যে, সেইকাৰণে ভাবিলোঁ ষ্টুডিঅ'টো বেছিকৈ কথা ক'ব লাগিব। মানে মোৰ নাম জয়কান্ত, কিন্তু মোৰ এতিয়া কাম বন নাই, মই ঘূৰি ফুৰোঁ হা। মোৰ ঘৰত সকলোৱে জহনীকান্ত বুলি মাতে, গাঁৱত চব জহনীকান্ত বুলিয়ে মাতে। একচুৱেলি মই বেয়া নাপাওঁ, কাৰণ মোৰ কাম বন নাই ন, মোৰ সকলোতে আৰু আনুষ্ঠানিকতা নাই পোৱা। সেইকাৰণে মই মানে ভাবিলোঁ মই জহনীকান্ত বুলি মোৰ ভাল নহ'ব। সেইকাৰণে মই জহনীকান্ত বুলি মাতিলেও মই বৰ এটা বেয়া নাপাওঁ। ইমান পঢ়া শিক্ষিত ল'ৰাটো আমি কাম নাই বুলি ক'লে নহ'ব ন। অসমৰ এতিয়া চাকৰি উজান যে যেনি চাকৰি তুমি চাকৰি এটা লৈ লোৱা না। চাকৰি এটা লৈ লোৱাৰ পিছত তোমাৰ একো প্ৰব্লেম নহয় ন। তুমি তোমাৰ ইমান জহনীকান্ত বুলি কোনো জোকাব নাহে ন। তুমি জহনী যাব নাহে দিনে কিয় তোমাৰ প্ৰব্লেমটো কোৱাচোন, তোমাৰ প্ৰব্লেমটো কোৱা। প্ৰব্লেম এইটো, এতিয়া আপুনি ক'লে নহয় যেনি চাকৰি ওলাই গৈছে বুলি। ঘৰত যাবা মায়ে ক'ব চাকৰি উজানে চাকৰি এটা লোৱা। সিপিনে ওলাই যাবা চাকৰি এটা লৈ তই চাকৰি এটা ল'ব পৰা নাই। সিপিনে যাবা চাকৰি এটা লৈ 26,000 চাকৰি ওলালে, চাকৰি আমি পৰীক্ষা দিলোঁ পাছ নকৰিলোঁ নহয়। ইপিনে আমাৰ লগৰকেইটাও পাছ কৰা নাই, মোৰ গাৰ্লফ্ৰেণ্ডৰ লগৰকেইজনীও পাছ কৰা নাই। তাৰপৰা আমাৰ টিউশ্যন মাষ্টৰকেইটা যে আমাৰ টিউশ্যন কৰে সেইকেইটাও পাছ কৰা নাই। আনকি আমাৰ গাঁৱৰ লিপষ্টিক লগাই গৈছিলে যে এই বাইদেউকেইজনী যে সেইকেইজনী আনছে পাছ কৰা নাই। মই ভাবিছোঁ এই 26,000 চাকৰিটো কোনে লৈ গ'ল, আৰু সেইবিলাকে ভাবি মানে মোৰ মাথাটো মানে গণ্ডগোল হৈ গ'ল নহয়। শুনিছেনে, মই সেইকাৰণে মানে কি হ'লে একদম ভাবি শুনি ঘৰতে বহি থাকোঁ আৰু মানে মই ক'লৈকো নাযাওঁ আৰু। কি কৰিব, উপায় নাই এতিয়া চাকৰি আৰু যোনে চাকৰি পাইছে। বাকী আপুনি সেই নহয়, আপুনি জেনেৰেল কাষ্টৰ নহয় জানো? আমি জেনেৰেল কাষ্টৰ মানুহ, জেনেৰেল কাষ্টৰ মানুহ কাৰণে ভগৱানে এক্সট্ৰাকে মেমো এটা দি দিছে নহয়। আমি যাওঁ মানে একদম আমি এনেকৈ যাওঁ যাতে যিমান নম্বৰ আছে সিমান নম্বৰ ল'ব লাগিব, তেতিয়াহে আমি চাকৰি ল'ব পাৰিম, নহ'লে আমি চাকৰি নাপাওঁ। গতিকে মই যে কওঁ জেনেৰেল কাষ্টৰ মানুহৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে যে যিমান নম্বৰ পৰীক্ষা পাতিব সিমান নম্বৰ পাব লাগিব। যদি সিমান নম্বৰ পাব নোৱাৰে তেনেহ'লে গৈছে উপায় নাই জেনেৰেল কাষ্টৰ মানুহখিনি এক্সট্ৰাকে ছফ্টৱেৰ এটা আপডেট কৰি লৈ যাব লাগিব আৰু গম পাইছে নাই, উপায় নাই। বাৰু বাকী এটা কথা কওকচোন, আপুনি চৰকাৰৰ পৰা কি আশা কৰে? মানে বৰ্তমান আপুনি এতিয়া পৰীক্ষা দি আছে, পৰীক্ষাত আপুনি ফেইল কৰি আছে, আপুনি উত্তীৰ্ণ হ'ব পৰা নাই নহয় জানো? আপুনি চৰকাৰৰ পৰা কি আশা কৰে বাৰু বৰ্তমান? চৰকাৰৰ পৰা কি আশা কৰিম আৰু, এতিয়া পৰীক্ষা দিবলৈ গৈছোঁ আৰু পকেটত যিকেইটা পইচা আছে আৰু গাড়ীত তেল ভৰাইছোঁ, তেলৰো দাম বাঢ়িছে আৰু এইপিনে দি পৰীক্ষাত ফৰ্ম ফিল আপ কৰিছোঁ। বাকী মই চৰকাৰক মই এটাই অনুৰোধ কৰোঁ যে আমি জেনেৰেল কাষ্টৰ মানুহ বুলি নহয়, আমাৰ এই যিখিনি নিবনুৱা আছে সেই নিবনুৱাখিনি এটা একদম জেৰক্স মেচিন দি দিয়ক, যাতে তেওঁলোকে যিকোনো বস্তু ডকুমেণ্ট যাতে জেৰক্স কৰিব লৈ যাব পাৰে, ডকুমেণ্ট জেৰক্স কৰি যাতে তেওঁ অনলাইন ছাবমিট কৰিব পাৰে। মইতো অলৰেডি এটা জেৰক্স মেচিন মই ঘৰলৈ লৈ আনিছোঁ। এতিয়া মোৰ জেৰক্স মেচিনত এতিয়া মই কাগজখন জেৰক্স কৰিবলৈ মোৰ পইচা নাই, কিন্তু চৰকাৰে এতিয়া মোৰ পইচাটো নাই এতিয়া মই মানে এতিয়া গধূলি অকণমান যাওঁ মানে চৰকাৰখনো মানে এতিয়া চবতে টেক্স লগাই দিলে, বাকী ঘৰুৱা যিবিলাক আছিলে সেইবিলাকত সোনকালে পেলালে। এতিয়া ৱাইন শ্বপত গ'লে অকণমান পইচাটো বেছি দিয়ে, হ'লেও একো নাই, চৰকাৰখনে 2 টকা এটা পালে মোৰ ভাল লাগে। কাৰণ মই এতিয়া চৰকাৰ 2 টকা এটা কৈছে, আমাৰে ডেভেলপ হ'ব দিয়কচোন। আমি পেট্ৰলৰ দাম বাঢ়িছে নহয় জানো, সেইখিনিতো আমাৰে ডেভেলপ হ'ব নহয় জানো, আমালৈকে আহিব নহয় জানো। মিঠাতেল যদি 10 টকা 20 টকা বেছিকৈ লাগে তেতিয়া কি লাভ, আমিতো পেট্ৰলকে খাইছে নহয় জানো। আৰু ভালে আছে, ঠিকে আছে, চৰকাৰক মই এইটো আশা কৰোঁ আমাৰ নিবনুৱাসকলক এটা জেৰক্স মেচিন দি দিয়ক আৰু আমি জেনেৰেল কাষ্টৰ মানুহৰ কাৰণে এটা বেলেগ এটা ছফ্টৱেৰ ফিটিং কৰি দিয়ক, যাতে আমি জেনেৰেল কাষ্টৰ মানুহখিনি যাতে 100ৰ ভিতৰত 100 মাৰ্কে পাবলৈ সক্ষম হয়। গতিকে মই এইটো চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ।